আমি কি এনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যন চাইছিলে আৰু তাৰ কেনেকৈ আমি সলভ কৰিব লাগে তাৰ বিষয়ে আমি আজি এইটো ভিডিঅ'ত আগবঢ়াম। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ, যেটো দিয়া আছে 5708ৰ গড় উলিয়াব দিছে। চাওক বন্ধু বান্ধৱীসকল, 5708ৰ গড় কেনেকৈ উলিয়াম? আমি যে 5 + 7 + 0 + 8 অৰ্থাৎ যিকেইটা সংখ্যা আছে সেইকেইটা যোগ কৰিম আৰু যিমানটা সংখ্যা আছে তাক আমি 4ৰে ভাগ কৰিম। অৰ্থাৎ 4টা সংখ্যা আছে, গতিকে আমি 4ৰে ভাগ কৰিম। তো আমাৰ কিমান আহিব? 7 × 5 = 12, 12 এঠে আমাৰ 20 ডিভাইডেড বাই কিমান? 4। গতিকে এইটো যদি আমি হৰণ কাটাকাটি কৰোঁ কেনে আহিব? 5 আহিব। গতিকে ইয়াৰে অপশ্যন বিটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ যে টুৱাইজ x - 3 = 7 দিয়া আছে। তো এইটো আমি কেনেকৈ সলভ কৰিম? এইটো আৰু সহজ। যদি আমি কি কৰোঁ যে টুৱাইজ x আৰু যদি আমি মাইনাছটো হেপানি লৈ যাওঁ তেনেহ'লে +3 হ'ব। টুৱাইজ x = 7 + 3 বা টুৱাইজ x = আমি যদি এইটো সৰল কৰোঁ কিমান হ'ব? 7 + 3 10 হ'ব। বা আমি কি কৰিব পাৰোঁ? x = 10 ডিভাইডেড বাই 2 আৰু আমি এতেকে কি কৰিব পাৰোঁ? x = 2ৰে 10 কেইবাৰ যাব? 5 বাৰ যাব। গতিকে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 5। তো গম পালে আপোনালোকে কিমান সহজ। গতিকে আপোনালোকে যদি অলপ চাই বস্তুবিলাক তেনেহ'লে নিশ্চয়কৈ গোটেইবিলাক গণিত কৰিবলৈ আপোনালোকৰ সহজ হ'ব। নেক্সট প্ৰশ্ন ভেৰি ইজি। 16, 13, 27 আৰু 18ৰ বৰ্গ সংখ্যা উলিয়াব দিছে। অৰ্থাৎ বৰ্গ সংখ্যা কি? যিটো স্কোৱাৰ হয়। তো গতিকে জানো আমি 13ৰ স্কোৱাৰ নাই, 27ৰ স্কোৱাৰ নাই, 18ৰ স্কোৱাৰ নাই। গতিকে কিয়াৰ আছে? 16ৰ স্কোৱাৰ আছে। অৰ্থাৎ 4 স্কোৱাৰ কৰিলে আমি কি পাওঁ? 16 পাওঁ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ইয়াতে আছে তলৰ কোনটো সংখ্যা 11ৰে বিভাজ্য? চাওক মই ইয়াতে এটা ট্ৰিক কম 11ৰ, যিটো নেকি আপোনালোকে হৰণ কৰিবলৈ কোনো ধৰণৰ দৰকাৰেই নাই, সময় বাচি যাব। চাওক প্ৰত্যেকৰে নিয়ম আছে কিছুমান। যেনে ধৰক 2ৰে হৰণ কেতিয়া যাব? যদি শেষৰ সংখ্যাটো কি হয়? 0, 2, 4, 6 বা 8 থাকে, তেতিয়াহ'লে আমি কি কৰিম? সেইটো 2ৰে হৰণ যায় বুলি জানো। ঠিক তেনেদৰে আমি কি কৰিম? এইটো 11ৰে বিভাজ্যটো আমি কেনেকৈ কৰিম জানেনে? যদিহে 3টা সংখ্যা থাকে, মানি ল'লোঁ 3টা সংখ্যা, ইয়াতে 4টা সংখ্যা দিয়া আছে, ধৰা হ'ল 3টা সংখ্যা থাকিলে সেই 3টা সংখ্যা ধৰা হ'ল মই মানি ল'লোঁ যে 147 আছে। এইটো যায় নে নাযায় কেনেকৈ চাম? যে 1 + 4 + 7 আমি যোগ কৰিম। অৰ্থাৎ 4 × 5, 7 × 5 = 12। তো গতিকে এইটো 11ৰে হৰণ নাযায়। কিয় নাযায়? চাওক যদিহে 11ৰে হৰণ যাব লাগে তেনেহ'লে আমি লাষ্টৰ যিকেইটা এই 3টা সংখ্যাৰ ক্ষেত্ৰত যদি যোগফল 11 হয় নতুবা 0 হয়, তেতিয়া আমাৰ 11ৰে হৰণ যায়। আৰু যদি 4টা সংখ্যাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? চাগে ইয়াতে যিহেতু 4টা সংখ্যা দিয়া আছে, যেনে ধৰা হ'ল 1, 1, 4, 2 দিয়া আছে, আমি এইটো আৰু এইটো যোগ কৰিম, এইটো আৰু এইটো যোগ কৰিম, অৰ্থাৎ এটা নম্বৰেদি এটা নম্বৰ যোগ কৰিম। যোগ কৰি পিনে যিটো বিয়োগফল পাম, যদি 0 বা 11 পাওঁ তেনেহ'লে সেইটো হৰণ যাব। তো 11 আৰু 42 চাওক 1 × 4 কি হ'ব? 5 আৰু 1 × 2 কিমান হ'ব? 3। গতিকে এইটো 2 পাইছোঁ, গতিকে এইটো হৰণ নাযায়। 15 আৰু 22ৰো ঠিক তেনেদৰে চাব পাৰোঁ যে 15, 22 ধৰা হ'ল আমাৰ এইটো দিয়া আছে 15, 22, এইটোৰ ক্ষেত্ৰত 2 × 1 = 3, 5 × 2 = 7, এইটো এটাও নাযায়। 14, 15টো আমি চাম 1 × 2 = 3, 4 × 5 = 9, এইটোও নাযায়। তো এইটো নাযায় আমাৰ। তো গতিকে এতিয়া -6 আহিছে। 14, 52 চাম আমি যে 1 × 5 = 6। চাওঁ 14, 52টো যদি আমি চাওঁ, ডি নম্বৰ কুৱেশ্যনটো ভালদৰে চাব, যেটো অপশ্যন ডি আছে মই ভালদৰে দেখুৱাইছোঁ, 1452। চাওক 5 × 1 কিমান হ'ব? 6 আৰু 4 × 2 = 6 হ'ব। গতিকে এইটো মাইনাছ কৰিলে 0 পাম। মই কি কৈছিলোঁ? যদিহে আমি দুয়োটা সংখ্যা যোগ কৰি মাইনাছ কৰিলে 0 পাওঁ, নতুবা আমি 11 পাওঁ, তেনেহ'লে সেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব। ঠিক তেনেদৰে প্ৰত্যেক সংখ্যাৰ এনেকুৱা নিয়ম আছে। মই এতিয়া শ্বৰ্ট ট্ৰিকত কৈছোঁ, যদিহে আপোনালোকে হৰণ কৰিছে তেনেহ'লে সময়টো বাচিবৰ কাৰণে কৈছোঁ, হৰণ কৰিলেও আপোনালোকৰে শুদ্ধ হ'ব এইটো এনচাৰ। চাব পাৰে আপোনালোকে এনেকৈও কৰি পিনে। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে 800ৰ 0.06% সুধিছে। ভেৰি চিম্পল, আমি 0.06% সুধিছে, 0.06% সুধিছে, 0.06ক আমি 100ৰে ডিভাইড কৰি পিনে আমি কি কৰিম? ইনটু 800, অৰ্থাৎ 800 যিহেতু উলিয়াব দিছে, আমি 0 কেঞ্চেল কৰিম, 0 কেঞ্চেল কৰিম, আৰু এইটো 06ক যদি আমি 8ৰে পূৰণ কৰোঁ তেনেহ'লে 0.48 এনচাৰ পাম। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 0.48। এইটো এটা চিম্পল হয়, বাছ আপোনালোকে পূৰণ কৰিও চাব পাৰে। যেনে ধৰা এইটো পূৰণ কৰিলে ইয়াৰে যিটো পূৰণ ফল ওলাব সেইটো কিমান ওলাব সুধিছে, ইমানেৰে ইমানক পূৰণ কৰিছে। ধৰা হ'ল 1 × 2 = 2, 2 × 3 = 6,
6 4 গুণ 24 24 আপোনালোকে 24 লগত 5 পূৰণ কৰি থাকিব নালাগে ডাইৰেক্ট 24 আৰু 30 পূৰণ কৰি দিব পাৰে সময়টো বচাবৰ কাৰণে তো তেনেকৈ যদি কৰে আপোনালোকে 0 0 পাব এপিনে 7 3 গুণ 12 2 হাতেৰে হ'ল 1 3 2 গুণ 6 হাজাৰ কাটে 7 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 720 তো ভেৰি সিম্পল 7 নম্বৰ কুৱেশ্যনটো আমি জেনেৰেল নলেজ টাইপে ধৰিব পাৰোঁ 1 মিলিয়নত কিমান ইয়াতে দিয়া আছে একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ দিয়া আছে 10,000 দিয়া আছে 1,000 দিয়া আছে 10 লাখ দিয়া আছে একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ দিয়া আছে গতিকে আমি জানো যে 1 মিলিয়নত 10 লাখ হয় অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন দিয়া আছে যে ক্লাছ শব্দটোত এছৰ শতাংশ সুধিছে চাওক এই যেটো ক্লাছ আছে ক্লাছত এছৰ শতাংশ সুধিছে ইন্টাৰেষ্টিং কোৱেশ্চন না একদম সহজ কোৱেশ্চন প্ৰথমতে আমি গণনি লম যে এটা কেইটা সংখ্যা আছে গতিকে ক্লাছত আমাৰ 1 2 3 4 5টা সংখ্যা আছে গতিকে তলত আমি 5 লিখিম ইয়াৰে ভিতৰত এছৰ যেহেতু আমাৰ শতাংশ উলিয়াব দিছে এছ কেইটা আছে আমি হেতু লিখিম দুটা আছে পাৰ্সেন্টেজ উলালে আমি অলৱেজ 100 ৰে খুব মাল্টিপ্লাই কৰিব লাগিব হেতু জানো আমি 100 ৰে তো চাওক আপোনালোকে এইটো যদি চাও আমি 5 ৰে যদি আমি এশক যদি আমি কাটো কিমান বাৰ পাম 20 বাৰ পাম গতিকে এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি দিলে হ'ল অৰ্থাৎ 40 এনসাৰটো ওলাই গল গতিকে ইয়াৰে যেটো শুদ্ধ উত্তৰটো হ'ব হেতু হ'ব 40% অৰ্থাৎ ক্লাছত এছৰ শতাংশ কিমান হ'ব 40% আপোনালোকে ক্লাছত এৰ কিমান শতাংশ আছে মোক নিশ্চয়কৈ কৰি দিব যদি হেতু বুজি পাইছে এৰ কিমান শতাংশ আছে এই পাৰ্সেন্ট উলিয়াব মোক ক্লাছ শব্দটোত এৰ কিমান শতাংশ আছে উলিয়াব 9 নম্বৰ প্ৰশ্ন সকলোৱে কৰিব 2754 ক মাল্টিপ্লাই কৰিছে 8039 ৰে যিমান পাম 8039 ৰে কিমানক মাল্টিপ্লাই কৰিলে সেই সংখ্যাটো পাম গতিকে তাৰ উল্টাটো আমি সকলোৱে জানো ভেৰি সিম্পল অপচন বি ইয়াৰে শুদ্ধ 2754 10 নম্বৰ প্ৰশ্ন দিয়া আছে যে 4:25 ক শতাংশত প্ৰকাশ কৰিব দিছে চাও 4:25 ক আমি কেনেকৈ শতাংশত প্ৰকাশ কৰিম যে 4 ক আমি 25 ৰে আমি ভাগ কৰি আমি 100 ৰে কি কৰিম মাল্টিপ্লাই কৰিম অৰ্থাৎ 4 25 কিমান হ'ব 100 আৰু 4 4 গুণ 16 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 16% বাস ভেৰি সিম্পল অপচন এ ইয়াৰে শুদ্ধ 11 নম্বৰ প্ৰশ্ন দিয়া আছে যদি 4 জন বনুৱাই 10 ঘণ্টাত এটা কাম কৰিব পাৰে কেইজন বনুৱা 4 জন মনত ৰাখিব 5 ঘণ্টাত কামটো সম্পূৰ্ণ কৰিবলৈ ঠিক আছে যদি আধা টাইমত আমাৰ কামটো সম্পূৰ্ণ কৰিব লাগে এটো নৰমাল কোৱেশ্চন আমি তেনেহলে কিমান মানুহ লাগিব দুগুণ মানুহৰ প্ৰয়োজন হ'ব কাৰণ সময়টো আধা হৈ গলে মানুহৰ দুগুণ মানুহৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইটো 4 ৰে 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 8 অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 8 জন 12 নম্বৰ প্ৰশ্ন দিয়া আছে যে 40 ৰ 25 শতাংশ সুধিছে ভেৰি সিম্পল 25 শতাংশ মানে কি 25 ডিভাইডেড বাই 100 মাল্টিপ্লাই 4 ঠিক আছে তাৰ পিছত আমি কি কৰিম 80 ক্যান্সেল কৰিম 4 পজিশন কিমান হ'ব 100 হ'ব আৰু 100 ডিভাইডেড বাই কিমান হ'ব তলত আছে 10 গতিকে 10 ৰে 100 কিমান বাজ যাব 10 বাজ যাব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 10 13 নম্বৰ প্ৰশ্ন দিয়া আছে যে ৰেকিবে এটা সিলাই মেচিন 2000 টকাত কিনিলে 40% লোকসানত বিক্ৰী কৰিলে কিমান টকা পাব এটো এটা খুব ইজি কোৱেশ্চন হয় চাওক 2000 টকাত যদি এটা বস্তু কিনিছে এটো মুখে মুখে কৰিব পাৰি মই কৈ দিও যে 2000 টকাত কিনিলে 40% লোকসান হল গতিকে তেখেতৰ কিমান টকা লোকসান হল আমি যদি 2000 ৰ 40% উলাও তেনেহলে কিমান হ'ব 2000 4 দুগুণ 8 অৰ্থাৎ 800 টকা ইয়াৰে কি হ'ব লোকসান হ'ব যদি আমি মুখে মুখে কৰিব যাও আৰু যদি গাণিতিক পদ্ধতিত আমি কৰিব যাও তেনেহলে এটো এনেকুৱা হ'ব 2000 divided by 100 multiply 40 ইয়াতে 00 ক্যান্সেল হ'ব গতিকে 2000 ক যদি আমি 4 ৰে পূৰণ কৰো কিমান হ'ব 8000 হ'ব আৰু 8000 ক যদি আমি 10 ৰে হৰণ কৰো তেনেহলে এটো কিমান হ'ব 800 হ'ব গতিকে আমি ইয়াৰে যেটো উত্তৰ পাম হেতু হ'ব 800 টকা মানে লোকসান হল এতিয়া উত্তৰটো ওলা নাই ঠিক আছে 800 টকা আমাৰ লোকসান হল তো গতিকে কিমান টকা পাব খুদিছে গতি কনফিউজন নহব এটা 800 নি দি নাহিব এটো শুদ্ধ উত্তৰ হ'ব 1200 টকা কাৰণ আমি যদি 2000 ৰ পৰা -800 কৰো তেনেহলে আমি কিমান হেৰি পাম 1200 টকা পাম মানে এটো 12000 হৈ গল 1200 টকা পাম ঠিক আছে তো ইয়াৰে অপচন সি শুদ্ধ উত্তৰ
14 নম্বৰ প্ৰশ্ন দুটা ৰেফ্ৰিজাৰেটৰ 8,000 আৰু 9,000 টকাত কিনি যদি 8,500 টকাত বিক্ৰী কৰে তেন্তে কিমান শতাংশ লোকচান হ'ব সিম্পল আমি 8,000 আৰু 9,000ক যদি আমি যোগ কৰোঁ তেনেহলে আমি কিমান পাম 17,000 আৰু 17,000ক যদি আমি 2ৰে ভাগ কৰোঁ তেনেহলে হাফ কৰি দিও কিমান হ'ব 8,500 অৰ্থাৎ সিধা সিধি কথা এটো 50% ইয়াৰে লোকচান হ'ব হয়নে গতিকে ইয়াৰে অপচন এ শুদ্ধ 15 নম্বৰ প্ৰশ্ন যে 20 জন ল'ৰা আৰু 15 জনী ছোৱালীৰ অনুপাত উলিয়াব দিছে ভেৰি সিম্পল আমি অনুপাত মানে কি আমি তাৰ লগত কিমান মান তুলনা কৰা হয়নে নহয় অনুপাত মানে কি তুলনা কৰা আমি কম্পাৰিজন কৰিছো তো 20 ল'ৰা ডিভাইডেড বাই ছোৱালী যদি কৰো আমি তেনেহলে কিমান হ'ব গতিকে ওপৰত 4 হ'ব 4 5 গুণ 20 আৰু 3 5 গুণ 15 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 4:3 16 নম্বৰ প্ৰশ্ন ইয়াতে যোগ কৰিব ইয়াতে মই এটা কথা কওঁ আপোনালোকে কলম পেনো ইউজ কৰিব পাৰিব নকৰিব পাৰে এটো 10,000 বুলি ভাবি লওক এটো আপুনি 1,000 এটো 100 এটো 10 বুলি ভাবি লওক কিমান হ'ল 10 একে 11,000 11,100 11,110 হ'ল হয়নে তো ইয়াৰ পৰা কি 1 1 মাইনাস কৰি 4টা মাইনাস কৰি -4 কৰি দিয়া অৰ্থাৎ 11,106 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হয়নে কাৰণ আমি সিধা 4 মাইনাস কৰিম কাৰণ এটা 4টো প্লাস কৰিছিল এটা মাইনাস কৰিছিল মানে একদম সহজ মানে সোনকালে কৰিবৰ কাৰণে আপোনাক কিছু সময় বচাবৰ কাৰণে কৈছো অপচন এ ইয়াৰে শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন ভেৰি সিম্পল 2 2 গুণ 4 যদি হয় 3 3 গুণ 9 হয় 4 4 গুণ কিমান হ'ব সকলোৱে কৰিব ইয়াৰে অপচন বি হ'ব শুদ্ধ উত্তৰ 16 18 নম্বৰ প্ৰশ্ন দিয়া আছে যে 5,000 টকাৰ 4% হাৰত 2 বছৰত উভতুৱা সাধাৰণ সুদ খুদিছে ঠিক আছে সাধাৰণ সুদৰ আমি সূত্ৰ আনি লও PRT divided by 100 PRT divided by 100 অৰ্থাৎ P মানে প্ৰাইস অৰ্থাৎ P মানে কি হ'ব প্ৰাইস কিমান প্ৰাইসৰ কথা কৈছে 5,000 মাল্টিপ্লাই কিমান পাৰ্চেন্টৰ কথা কৈছে ৰেট কিমান ৰেটত দিছে আপোনালোকৰ 4% হাৰত কেই বছৰৰ কাৰণে দিছে টাইম 2 বছৰৰ কাৰণে ডিভাইডেড বাই 100 0000 কেনসেল কৰা 4 2 গুণ 8 8 5 গুণ 40 অৰ্থাৎ 400 তো গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 400 2 বছৰত উভতুৱা সুদ কিমান হ'ব 400 টকা হ'ব বাস তো ভিডিওটো দেখিনে আছিলে আপোনালোকে গমে পেলে কিমান সিম্পল কোৱেশ্চন হয় ইয়াৰে আমি মডেল কোৱেশ্চন লহিম আৰু আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেনেহলে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম